সকলোকে হেপী ভোগালী বিহু হেগালী বিহু হেপী ভোগালী বিহু নমস্কাৰ বন্ধুসকল সকলোকে লাইক অনলি চেনেললৈ পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি যিহেতু মাঘ বিহু আমাৰ ওচৰত আহি পাইছে, আমাৰ অসমীয়াৰ এটা মাঘ বিহু মানে মেজি ঘৰ জ্বলোৱা, গতিকে আমি আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ মেজি বনাবৰ কাৰণে। সকলোকে আগতীয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে মাঘ বিহু ধুনীয়াকৈ পালন কৰক, মেজি ঘৰ জ্বলাওক, নাম প্ৰসংগ কৰক, ভালে কুশলে থাকক, ফূৰ্তি কৰক, উৰুকা খাওক, আনন্দৰে গোটেই লগতে নতুন বছৰটো ভৰি পৰক আনন্দৰে, তাৰে কামনা কৰিছোঁ। এয়া কালটো আছে মোৰ লগত, কালটোৰ পৰা ব্যস্ত। মেজি ঘৰ কালটো কিবা এটা কৈ দিয়া, মাঘ বিহুৰ শুভেচ্ছা দিয়া। মাঘ বিহুৰ আমি এতিয়া এটা ভেলাঘৰ বনাই আছোঁ, বছৰৰ মূৰত একবাৰেই আহে, মানে মাঘ বিহুৰ শুভেচ্ছা দিয়ে, শুভেচ্ছা জনালোঁ। মাঘ বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে হেপী ভোগালী বিহু হেগালী বিহু হেপী ভোগালী বিহু হকি নহয়, কালটো ভগা ইংলিছ। আমি বনাইছোঁ এতিয়া, মানে ষ্টাৰ্ট কৰিছোঁ জাষ্ট, মানে দেখাম যেতিয়া হয়, কমপ্লিট হয়। আজিৰ পৰা দেখাম, আৰম্ভণিৰ পৰা একদম শেষলৈকে। যেতিয়া আমি এইবিলাক কলৰ পুৰি ওলাই আছোঁ। তো বন্ধুসকল, এই আমাৰ ভেলাঘৰ হৈ গ'ল আমাৰ ইতিমধ্যে। আজি ভেলাঘৰ, আজি জানুৱাৰীৰ 7 তাৰিখ, আজি 7 তাৰিখ ভেলাঘৰ আমাৰ কমপ্লিট কৰিলোঁ। এইটো খুব ভেলাঘৰটো দেখাই দিছোঁ, এইটো আমি জ্বলাম, আমি মাঘৰ বিহুৰ দিনাখন জ্বলাম। প্ৰত্যেকে বেলেগ ধৰণে বনায়, মোৰ বনোৱাটো এনেকৈ বনাইছোঁ, এনেকৈ বনাওঁ, প্ৰত্যেক বছৰে বনাওঁ। গতিকে আমাৰ সকলোৱে ঘৰৰ ফেমিলি আৰু ওচৰৰ চুবুৰীয়া দুই এজন আহে, এনেকৈ আমি মেজি ঘৰটো পাম, মেজি ঘৰটো। গতিকে এইফালে আমাৰ মা আৰু মামীহঁতে পূৰা গুড়া ভুকুৱাত লাগি গৈছে, সান্দহগুড়ি বিহুৰ কাৰণে লাড়ু পিঠা বনাবলৈ ৰেডি হৈ আছে। এইফালে আগতীয়াকৈ যা যোগাৰ হৈ আছে। কালটো অসমীয়া ক'বা। এই যে আমাৰ ভেলাঘৰটো বনালোঁ, এতিয়া অহা শনিবাৰে আমি জ্বলাই দিম, শনিবাৰে জ্বলাম। কিন্তু ভেলাঘৰৰ ছাইডত আমাৰ এইটো বিৰাট ডাঙৰ এটা বিল, পুখুৰী, দৰ্চা বিল। এইটো বিলটো অকণমান দেখাই দিছোঁ মই। তথাপি ইয়াতে বহুত মানে মাছ এৰি দিয়া হয়, বহুত এটা এৰিয়া লগ লাগি ৰাইজৰ পুখুৰী, আমাৰ ফিচাৰী হয়, দৰ্চা বিল বুলি কয়, দৰ্চা বিল। ইয়াতে বহুত মাছ এৰি দিয়ে, আৰু প্ৰত্যেকটো বছৰৰ মাঘৰ বিহুৰ আগত এই ফিচাৰীৰ মাছবিলাক মাছমৰীয়াৰে মাৰি পেলাই হেৰি কৰে, বজাৰ বিক্ৰী কৰি পইচাটো আমাৰ যাৰ এই পুখুৰীটো যাৰ নামত শ্বেয়াৰ আছে, শ্বেয়াৰ হোল্ডাৰ, তেখেতসকলৰ প্ৰত্যেকৰে বিহু খাবৰ কাৰণে এই শ্বেয়াৰত কিমান কৰি পইচা পৰে সেইটো ভগাই দিয়ে। তো বন্ধুসকল, এয়াই আছিলে মোৰ ভিডিঅ'টো আজিৰ। গতিকে আজিলৈ এৰিছোঁ, পিছত আন এটা ভিডিঅ'ত লগ পাম। বাই বাই।